हेलो गाइस अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি যাই আছো আমাৰ মানে পুলিচৰ ইন্টাৰভিউ আছে। আমি ইন্টাৰভিউ কাৰণে আমি প্ৰেক্টিছ কৰিব যাই আছো আৰু মানে লং জাম্প কেনেকৈ আমাৰ ৰানিংটো আমাৰ কেনেকুৱা হয় গোটেইখিনি কথা আপোনালোকে দেখা পাব। তো ভিডিওটো শেষলৈ চাই থাকিব। তো গাইস এতিয়া যাই আছো ফিল্ড পামে আৰু বেছি নাই। এতিয়া সাইকেল লৈ আছো। ইয়া সাইকেল দেখিছে ইয়া আৰু মোৰ লগতে যাই আমি মানে মই পঢ়া স্কুলখন পালোৱে আংগাদুৱা হাই স্কুল। এইখনেই হয় আংগাদুৱা হাই স্কুল দেখাই দিলোঁ। এইখনত মই পঢ়িছিলোঁ আৰু মোৰ লগত আছে এয়া মোৰ চাইকেলৰ ব্ৰেক নাই। এই ব্ৰেক এনেকৈ মাৰিছোঁ, এই ব্ৰেক নাই। এয়া মন্টু লাল আছে আৰু অংকুৰ আছে। কেনেকুৱা তো আজি ৰানিং কৰিব পাৰিম, কালি পাৰিম নকৰবা। তো ৰানিং কৰিব লাগিব যিমান দিন হওক আৰু চাকৰিটো পোৱা গ'লে ভালেই আৰু। তো ফিল্ড পাম আৰু বেছি নাই। মন্টু লালে এইটো বেল লৈ যা আছে 6 মাহত বোলে বেল খাব লাগে বোলে। মই ৰ'ব দেখুৱাই আছোঁ পূৰা মাৰিছোঁ চাইকেল ব্ৰেক টেক নাই। এইয়া চাইকেল ব্ৰেকে নাই। এইয়া পূৰা ই বেল লৈ যা আছে এইটো 6 মাহত বেল খাব লাগে বোলে। আমি ফিল্ড আহি পালোঁ এতিয়া মোটামুটি। এতিয়া ভাঙা দলংখন পাইছোঁ। এখনৰ ওপৰত দি উঠি যাম। ব্ৰেক চেক নাই। আইও মোৰ চাইকেল ফাঁচি গ'ল নাযায় নাই বুলি যাব লাগিব। তো এয়া লগৰবিলাকে মানে ৰানিং কৰিয়ে আছে। আমি মেক্সিমাম 8:30 মানত আহোঁ। বাইকখন মানে পাৰ্কিং কৰিলোঁ। তো যাই আছোঁ এতিয়া। প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ মানে লং জাম্প মাৰি আছে। তো দেখুৱাই আছোঁ। ধেমালি এৰ পৰা থাকে 18 ধেমালি জাপনি কৰা নাই। চাওক কিমান দূৰ জেগা যাব লগা হৈছে। বাপা ঐ একদম ফিট হৈ যাব লাগিব। पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे। सबसे আগত আছে মন্টু লাল सबसे আগত আছে। ই চাগে এক্সেলেন্ট মাৰিব নেকি চাই লওক। মই আছোঁ মাজত। এয়া মন্টু লাল सबसे আগত। কিন্তু আগত হৈছিলোঁ মই পিছ পৰি গ'লোঁ। এয়া অংকুৰ আছে 4 নম্বৰত। এয়া অনুপ, এইটো সাৰ্থ, এয়া মই মাজত। এইটো এইটো জয়দেৱ আৰু মই এইটো ৰানিংটো আপোনাৰ 5 মিনিট 30 ছেকেণ্ডত মই পাছ কৰিলোঁ। আৰু এনে আপোনাৰ টাইমটো থাকে 7.5 মিনিট আৰু 32 দৌৰিব লাগিব। তো 7.5 মিনিট আপোনাৰ কেৱল কোৱালিফাই হয়। আৰু এক্সেলেন্ট মাৰিব লাগিলে আপোনাৰ 5 মিনিটত মাৰিব লাগিব এক্সেলেন্ট। এতিয়া মানে অলপ এক্সাৰচাইজ কৰি আছোঁ। মানে ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰাটো ইম্পৰ্টেণ্ট হয়, নহ'লে আপোনাৰ ভৰি বিষ চিকবিলাক হ'ব পাৰে। তো এতিয়া আমি লং জাম্প মাৰিম। আমাৰ অলপ ৰেষ্ট কৰি কিনে তো লং জাম্প মাৰিম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। মোৰ লগৰকেইটা ৰানিং কৰাৰ পিছত মানে অলপ এক্সাৰচাইজ কৰি দেখা পাইছে। এয়া মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক। এতিয়া অলপ ৰেষ্ট কৰি লং জাম্প মাৰিব। আমাৰ ই যি দেখিছে অংকুৰ, ইয়ে 5:30 সোমাইছে। দে কেনেকুৱা অনুভৱ? ভালে না? তো আমাৰ এই 5:20 সোমাইছে সাৰ্থ। কেনেকুৱা? বঢ়িয়া না? তুমি লং জাম্প কিমান মাৰা? 17-18 ন? তো পাছ কৰিবা। চাকৰিটো লোৱা এবাৰ পাৰ্টি হ'ব লাগিব।
মন্টুলাল মানে ই এক্সেলেণ্ট মাৰিছে 5 মিনিটত কেনেকুৱা বহুত ভাল অনুভৱ তো এইবাৰ ল'ব পাৰিবি না আশা আছে না তো লং জাম্প কিমান আছে তোৰ 16.5 4.5 লং জাম্প আছে তো 5 মিনিটত আপোনাৰ এক্সেলেণ্ট হৈ যাব ৰানিং আৰু লগৰবিলাকে ব্যায়াম চাম কৰি আছে আৰু এইবাৰ চাকৰি ল'ব লাগিব গতিকে তো আৰু কি বুলি আপোনাৰ লং জাম্পটো আপোনাৰ এক্সেলেণ্ট মাৰিব লগা হ'লে আপোনাৰ 4.5 মাৰিব লাগিব তো এইবিলাক লগৰবিলাকে ব্যায়াম কৰি আছে এতিয়া মই ব্যায়াম কৰিব বাকী আছোঁ কেনেকুৱা ৰাজু ঠিক আছে না ৰানিং কিমান মাৰিলা কিমানত সোমালা 6.5 দে বঢ়িয়া কৰি থাকা এয়া মনটো ল'লে ব্যায়াম বা কামাণ্ডো আমাৰ কামাণ্ডো বাহ চালিয়া বৈদ্য ব্যায়াম কৰিছে এইটো ৰ'দত এই ধৰা ৰ'দত ব্যায়াম ডাউন 4 ডাউন 5 ডাউন 6 ডাউন এতিয়া আমি লং জাম্প মাৰিম আৰু আমাৰ এইখন ফিল্ডত না আমাৰ এইখন ফিল্ডত জব আৰু আপোনাৰ বহুত ল'ৰা মোৰ লগৰে হয় বহুত ল'ৰা চাকৰি পাইছে কামাণ্ডত পাইছে SI কামাণ্ডত পাইছে পুলিচত পাইছে তো মানে আগতে বহুতে পাইছে আৰু এইখন ফিল্ডত এতিয়া আমি ট্ৰাই কৰি আছোঁ নাজানো আৰু কি হয় জয়দেৱে ইয়াক খান্দি আছে এইবাৰ মই লং জাম্প মাৰিম মই বা কিমান পাৰোঁ চাই থাকক আপোনালোকে এই জয়দেৱে খান্দা সপোন ৰথেৰে উৰি উৰি যাম জোৰাকী বাটেৰে আগুৱাম যোন তৰাৰে তোমাক কোনো মনা আকাশৰ মায়াৰে পুরে লং জাম্প মারি আছে এইবার কিমান বাজে প্রভু জানে কিমান 4.5 এক্সেলেন্ট এতিয়া আমাৰ ৰানিং চানিং কৰা হ'ল এতিয়া আমি ঘৰত যাই আছোঁ তো ভিডিঅ'টো গোটে চাব আপোনালোকে চালে ভাল লাগিব তো জয় আয়ক